আছে মানে মোৰ আমাৰ গাঁৱৰ লগৰ চলিগিলাই চবগিলাই বিয়া পাতি 4-5টা চলিৰ বাতিয়া হৈ গেল আৰু মই একালাই আছো আজি ফাদাৰক কথাটো ক'বাই লাগিব বছৰ গোটা হৈ গেল কিবা 2 দিন পিছত পানী ভৰা হ'ব এতটো থাকবা নোৱাৰিম আজি ফাদাৰক কেলা ক'বাই লাগিব বিয়া পাতি দেনে নে তাই মোক কেলা ঐ ফাদাৰ ফাদাৰ কোন আছা আজি ফাইনেল ক'বাই লাগিব কথাটো साला जहरा चलते कारण बोलले का मिलला क्या बेबी আছে ओए पाकी हिसी ओए तोर हां तो खाली बेबी रखा ओए पा तोर की हिसी तो क्या बेबी আছে ओए हैं क्या बेबी सुमा सब उल्टा देखा रे गांव चली बिया करे 4-5টা চলি বাইটা হৈ গেল মোক বিয়া পাতি দিবে না আজি মোক ফাইনেল ৰিজাল্ট লাগে কৰাবি হা তই বিয়া কৰাবি এই পকা সাবারে তো মুতি কিনে ভেজো তা পারা তো কি বিয়া কৰাবি মই বিয়া কৰাবা লিটোৰ এমান পৰীক্ষা হা মুতিলে পকা সাবাৰা ভিজাব লাগে ফুসকা ধুলি লগতে মই আবি চাব যাম নালগে তো আপি বিয়া কৰি দিবা তই খোৱাবি না মই খোৱাম হা হ'ব নালগে হ'ব যা যা চাৰিবা ওই পাতা এমান ফুটানি মাৰা কথা কাক কও তই হা মই বিয়া কৰাম বুলি কৈছো ইলা কৰামে মই ৰাস্তা ঘাটে অলবা দূৰ উত্তৰ থাকি চুলি পকি গেল মোৰ হংতে হংতে নালগে তই বিয়া কৰি দিবা হৈছি যা শালা মই ধনী আৰু ফুসকাকে বিচিব লাগি এই ফাদাৰক ৰহি থাকিলে মই জীৱনত একো কাম নহব ধনী আৰু ফুসকাও ক'তবা ৰল পিঠা নাহে হাতেও একবাৰ ফোনে মাৰো ৰব কেমন বা দেৰি হয় ওগো তো বড় লাগা শুনে কি করি আছে কি গুনি আছে জসন যাও ওই বড় লাগা ওই বড় লাগা কি এ সপন দেখা পাইছ নেকি তো কি কবি আর মানে মই কথাটো এই গমে পাইছা বোধাই তে কচোন কি কথা মই ফাদাৰক আজি ফাইনেলি বিয়াৰ কথা ক'লো ফাদাৰে বোলে মোক বিয়া পাতি নেদায় হয় নেকি ইথান মই বাটে হাতে অলবা কৰাইছো দাড়ি চুলি পকি গেল ইথান কি কৰা যায় এ ফুসকা ইয়াক এটা আপি চাই নেদেখাবে আপি আপি আছে র কানুরাক চিনিবা না কার কানুরা মই চিনি নাপাওঁ হলি এইফালে চামুচ পাৰাৰ কানুৰা হয় নেকি অ দিব না ইয়াৰ লগি আপি দিব একদম খাটা ইয়াৰ যে আৰু কিছুমান ৰেজেক আছে আমি দুটা নাই থাকিলো আৰু মিছা কথা কৈ পেলাই ফুসকা আৰু ধনী এনে আছে না হে ৰবা হে হলিও তো চকু এটা জিকেৰা এ গম নাপাই যা তাতে আৰু চুলি কেইডালৰ দেখিছা না নাই এটা কাইহা মনৰ ফুল হান হৈছি হয় নেকি অ এইগিলা মেনেজ কৰিম দে দপাই কিবা কিবি কৰি এইগিলা টেনচনৰ কথা নাই আৰু বয়সো ভাটি গেল বিয়াখানে কিবা কৰি পাতি দিব লাগে আৰু খৰচৰ গিলা ভাল কৰলি না খৰচৰ ভালে আছে বেয়া বিয়াখান পাতি দিবি না দাদা হা বিয়াখান পাতি দিম ৰ ধৈৰ্য ধৰ ধৈৰ্যৰ ফল সদায় মিঠা এই মায়ের চলি তহঁতে যেতিয়াবাই তেতিয়া য'তেবাই ত'তে হালে বিয়াৰে কথা আলোচনা কৰি থাকা ই আহিলি ই আইছি ঘৰত যাওঁ তো যা যা তহঁতে বিয়া কৰাব যা হৈ যা তহঁতে বৰলাই থাকিবি যা বিয়া কেতিয়াবা পাতিব নোৱাৰিবি তহঁতে ঘৰত দেখি যাওঁ তো এই নাজান যা ঘৰক কিয়া এই বেলাও গৈছি আৰু হেৰি হ'ল কথাটো যি কৈছিলো পাহৰিবি নেকি তই নাই নাপাহৰিবি তোক খবৰটো কালি মানে দিম কালি খবৰটো দিবি তাহঁতে কোনদিনা যাবা দে আমি দুটা আছো না টেনচন ল'ব নালগে যা তো কাপি চাই দিমেই যা এইবাৰ ফাইনেল হ'ব দে এতিয়া যা আমাৰো দেৰি হ'ল গাঁও চাও ধুওঁ যা কালি দিবি না তুই একদম ফাইনেল যা যা আমি যাওঁ যা অ হেল্ল' বৰলা মই ফুচকাই গৈছোঁ চিনি পাইছা না ফুচকা চিনি পাইছো দে আকৌ অ মই কানুৰাক ফোন মাৰিছিলোঁ কানুৰাই যাবা দিছে কালি তই টেনচন ল'ব নালাগে কালি যাম দে ইয়েছ থেংক ইউ ফুচকা থেংক ইউ এ কালি আহি যাবি না তুই আমাৰ ঘৰলৈকে হা অ দে দে আহিবি অ দে হ'ব দে কালি সোনকালে মোটামুটি 9টা-10টা বজাত ওলাবি হেৰি ধনী আৰু মই যাম দে কালি সোনকালে অ 9টা-10টা বজাত আহি যাবি অ দে দে হ'ব দে বৰলালো আছে নাই ঘৰত
নাটকিবকে আপি চাবা যাৰ কথা সেয়া কিমান ফুটি লাগি আছে যো ঘৰত আছে না আছো ধুনীয়া ফুচকা ঘৰতে বহ তোৰ জাগে ৰখি আছিলো মই গম পানা বুদ্ধ গৰম লাগছে কি হয় সৰু লগাই অ মনটো কিবা ডাউন হৈ আছে কি গান মানে চুলি দাড়িখিনি কিবা কৰি কালাৰ কৰলো কিন্তু পকি গৈছে এতিয়া চকু এটা যি কেৰা মোৰ কি কৰা যায় থাক সেই থাকি তোৰ মনটো ডাউন হয়নে নহয় টেনশ্যন নলবা অ চশমা একযোৰা লীলাহঁতো কান্দবা দি আহাতে ইহঁতে যিটিকে দেৰিয়ে ফোন কৰে নেকি মই ফোন কৰ ফোনে মনত থাকোঁতে ফোন কৰিলো নাই কি অ লালা হেৰি চশমাটো লগা হ'ল চশমাযোৰ লৈ আহিবি দোকানৰ পৰা কলা চশমা আনবি হা দে ক'ত ওলাইছে নে নাই মোৰ ওলাই আছে ওলাই আছো মই জালি হ'ল ঠিকে আছে লীলাহঁতে বাৰু কিমান দেৰি কৰে ফোনটো মাৰলি না ফোনটো মাৰলো আহি আছে এই পাব তাহাঁতে টেনশ্যন নাই একদম ফাই আহি যাব বৈদ্য গৰম লাগছে ঐ ফুচকা তাকেইটো এই ফেনো লগা নাই ফেন খা লাগা নাই লাগাম বুলি ভাবি আছো লাগাম না দুই লগাব লাগে তই ঘৰটো দেখোন তোৰ ৰাতি আৰা দেখা পাই ঐ ঘৰটো অলপ বেয়া হৈছে ৰিপেয়াৰিং কৰিব লাগিব তই এইখিনিও ঠিক কৰা পাৰা নাই এনেই ঠেকাই ঘৰটোত বৰ অকৰ্মী মানুহ এইটো ঠিক কৰিব লাগিব ৰ দে তই বিয়াৰ আগত সোনকালে গিলা ঠিক ঠাক কৰি লবি হা এই গৰমত কেনেকে থাকা তই দেই অলপ ফুচকাৰ ধনিছো আছি ইয়াতে খাবা নাপাৰি কি মাতো ফুচকা আছে নাই ফুচকা ইমান দেৰি লাগে না তহঁতৰ আইছা আছো তোৰ ইমান দেৰি লাগে ময়া লগা হাত ইমান দেৰি লাগে নহয় আহাতে হয় না দা ভিতৰত দা কি গৰম ঐ চশমা কয়া আনছা আনছো চাচো আকৌ পিন্ধি আছা বৰলা চশমা একদম কলা চশমা আনছা সি দেখা পাব না এনেই কেৰা জোৰাই আছিলে জোৰাই লৈ আহিছো ঐ ফুচকা আকৌ পিন্ধি আছো চশমাটো এনে দেখাত ভালেই চোন নহয় ভালে কলা বেছি হৈছে কুঁহিয়া লগা বেলেগ দোকান নাপালি আর বেলেগ দোকান নাই সেখানে দোকানত এই জোৰে চশমা দেখা পা না চাচোন চশমাযোৰ দেখাত ভালে লাগছি পিন্ধিছা না কিবা চোৱা আন্ধুকা দেখা পায় এই চলা কিবা কৰি চলো আজি কিবা কৰি চলো গম পাইছা না তেন কি কৰিবি দেৰি হৈ গৈছি বহুত চলবো যো অলপ মোৰতো কথাটো গমেই পা চকু এটা কেৰা তাতে হ'ল চশমাযোৰ কলা এতিয়া মই দৰ্জা দি হুকি আহিছো বেলেগ ফালেহে যা যাব মোক অলপ হেল্প কৰিব লাগিব চিন্তা কৰিব নালাগে অলপ হেল্প কৰি দিম আমি ধৰি নিম আমি সেনে হলি হ'ব যো অলপ লাইচ লাগি আছো আমি আছো না লাইচ কৰিব নালাগে যা এফালে ইফালে নহয় নেকি কি তই নেদেখা দিনা তই কিবা লাইচ লাগে চালাম দিনা আসসালামু আলাইকুম ওয়ালাইকুম সালাম মিনিস্টার আল্লাহ Rapa, ay tibul tuloy ha tu? বিস্কুট দিয়ে দাও আনব লাগে এৰা তোমালোকৰ পাঁচজন দেখা পালো হে এজন ক'ত গ'ল এলি তই বৰলা এতিয়া চৈছিল মানুহ গোটেই যা লৈ আহ বাহিৰতে আছে বৰলা কাই ক'ত আছা তই এফালে
তই ইয়াতে আছা আমি দুটা বিচাৰি আছো তো অ কি চশমা পিন্ধি দিছা দেখাই নাপায় আকৌ হ'ব মই অলপ ভাই হেল্প কৰোঁ ধৰিনি ঐ চেন্টাৰ যোৱা অলপ অলপ দে এটা এখানক যাব এখানক তহঁতকে হেঁচা ঠাই লাগে ঐ ধনী দৰাটো কোনটো হে আমাৰ একোৱে ই ক'ত গৈছিল ক'ত দিছিলো ফুলৰ তলত আছিল হয় নেকি কিয় গৈছিল ফুলৰ তলত এই ফুল বিৰাট ভাল পায় ফুল দেখা পালি থাকিব নোৱাৰে অঁ বুজিছে না ফুল দেখা পালি থাকিবই নোৱাৰে খালি ফুলৰ তল তাৰমানে ফুল ইমান ভাল পায় না এই ফুলৰ মাজত জন্ম পাইছি খেতিৰ ভাগে ফুল দেখা পালি থাকিবই নোৱাৰে ধনী কইনা চাব লাগিছিলোঁ তহঁতে অলপ বহ মই পাকঘৰৰ পৰা অলপ আহি আছোঁ এখন কি চেয়াৰ ইমান টান চেয়াৰ তহঁতৰ আৰাম হৈছে বোধহয় বিৰাট কষ্ট হৈছোঁ বহুত আৰাম কেইখন দগদা তাজা প্ৰতিখন মই বিহে গৈছি গোটাই আৰু ভোক লাগছি কি কৰা যায় খাবি ৰ বুজি পাইছা খাবি পেটে কোৰ কৰি আছে ঘৰত আহিলে ইমান খাম খামকে থাকিব নালাগে এই পুৱাৰ পে একো খোৱা নাই এতিয়া খাম বুলি তই এতিয়া নিদিলে কি কৰিবি কিবা এটা কৰ নহ'লে ভোক লাগছি মোৰ খাবি ৰবা ধৈৰ্যৰ ফল সদায় মিঠা হে? বুজিছা খাবি তোমাৰ নামটো কি মৰমী চাহা ইমান বিলে হৈছে ইয়াৰ ফুচকা ধনী ক আপুনি নাম বোলে মৰমী অলপ মৰম পাব বৰাই দিচোন হলি হয়নে নহয় পাব মৰম পাব হে পাব কিবা কৰি বিয়াখন সৰকাই দিব লাগিব এইবাৰ হয় না আঁঠু পচন্দ গৈছে কি পচন্দ গৈছে চকু এতে কেৰা গম পাইছে নেকি কিবা নাই গম পোৱা নাই গম নাপালে ভাল হয় অঁ কিবা এখন বিয়া কৰি কিবা কৰি পাতি দিয়া পাৰিলে আমি দোকান উদ্ধাৰ হ'লো কিন্তু গম পালি এটা কথা হা গম পালি কিন্তু আমাক বেয়া পাব কান্দা বেয়া পালে সেইটো পিছৰ কথা ইয়াক খালি মানে বৰলা আপিটো কিবা কৰি দিয়া পাৰিলে পিছত দেখা যাব অঁ হ'ব দে ঠিক আছে অ আমি যাওঁ দে এমতি ইতান দেৰি হ'ল বহুখিনি সেইফালে আৰু আমাৰ মানে এটা বেলেগ কাম আছে আৰু যাওঁ দেই তহঁতে বেয়া চেয়া নাপাবি আকৌ বেয়া চেয়া নাপাওঁ দেই খানা চানা ভালে খালো অঁ মানে এতিয়া আৰু যাওঁ আৰু ল'ৰা এইটো দেই ল'ৰা সেইটোৱে বাপা যা 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 অলপ ভাল ভুলকে চলিবি হা যাওঁ দে যা যা পাতো ভাল যা ভাই ভাল হ'লে ভাল দে বাপু অৱস্থা ভাল আৰু ৰাতি বাগাত দিলি ওপৰত দি তাৰা দেখা পাই গ্লাছ ফিটিং গ্লাছ ফিটিং কৰা হেনে ভালে ভাল হ'ব যা বিলে নহয় শুনছা ইভাগে আছো অলপমান ল'ৰাটো য'ত দিম এটাতে মানে ভালে দে সেই ঘৰ বোলে একেবাৰে চব গোটেই গ্লাছৰ ফিটিং কৰা ঘৰ বোলে ভালো যদি ভালেই দে ভাল হ'ব দে অৱস্থা পাতি বেয়া নহয় চিনাকি চলি মৰে ৰাতি বাগাত দিলি তাৰা দেখা পাই গ্লাছ ফিটিং কৰা ঘৰ ভাল হ'ব